হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা এপটো দেখিবলৈ গুগল মেপে হয় গোটেইটো, বাট এইবিলাক দেখিছে নহয় 40 এই বস্তুকেইটাই মেইন। কেলৈ কৈছোঁ কাৰণ আমি কাজিৰঙা ৰাস্তাত এতিয়া গৈ আছোঁ, যিহেতু দেখিছে আপোনালোকে আছোঁ 40 ওচৰা-ওচৰিতে আছোঁ আৰু ওপৰত অলপ কম সেনেকুৱাই। চ' আপোনালোকে যেতিয়া কাজিৰঙা ৰাস্তাত আহে সেই ভয়টো লাগেই চাগে, যেতিয়াবা কেমেৰা লাগিলে কোনখিনিত আপোনাৰ কেমেৰাখিনি লগা আছে, কোনখিনিত গেটখন আছে, আমাৰ কেনেবাকৈ 5,000 টকা মেছেজ আহি যাব। সেইকাৰণে আপোনালোকক সহায় কৰিবলৈ একচুৱেলি এপ এটা আজি লৈ আহিছোঁ। এপটোৰ নাম হৈছে ৰেডাৰ বট মানে কি হয়, এইটো কি কৰে, আপোনালোকৰ ৰাস্তাটোত এইটো খালি ডাটাটো অন ৰাখিব, তেতিয়া আপোনালোকে ৰাস্তাটোত যদি গৈ থাকিব এনেকৈ আপোনালোকৰ কাৰ চিনডাল দি পিনি আপোনালোকৰ লোকেশ্যন এইটো দেখাই থাকিব যে আপোনালোকে কোনখিনিত পালে আৰু নেক্সট কোনখিনিত আপোনালোকে কেমেৰা থাকিব আৰু আপোনালোকৰ কোনখিনিত মানে 5,000 টকা ফাইন লাগিব পাৰে যদি 40 কিলোমিটাৰ্ছৰ ওপৰত যায়। চ' আপুনি আমাক এতিয়া দেখিব পাৰিছে যে আমি বাগৰি ওচৰত আছোঁ, তাৰপিছত আমি পাৰ হৈ এইখিনিতে আছে আপোনালোকৰ ৰেডাৰ, য'ত আপোনালোকৰ পইচা 5,000 কাটিব পাৰে যদি আপোনালোকে 40 ওপৰত থাকে। চ' এই বাকী খালী জেগাটুকাত আপোনালোকে অকণমান আৰু 40 ওপৰত যাব পাৰে, যাতে আপোনালোকৰ কোনো টাইম ক্ষতি নহয়। কাৰণ প্ৰায় মানুহৰে বহুত ইমাৰ্জেঞ্চি থাকে, গুৱাহাটী যায় বা দিনত দুপৰে মানে পাবলগীয়া হয়, তো এইখিনি কাজিৰঙা ৰাস্তাটো বহুত দীঘল। সেইকাৰণে আপোনালোকৰ টাইম বচাবলৈ একচুৱেলি এই এপটো বহুত উপযোগী হয়। আৰু এইটো এপ আপোনালোকে পাই যাব প্লে' ষ্ট'ৰত আপোনালোকে ৰেডাৰ বট বুলি মাৰি দিব, তেতিয়া আপোনালোকে পাই যাব। ৰেডাৰ বট মানে এইটো দেখিছে নহয় চিম্বলটো, ৰেডাৰ বট এইটো বুলি মাৰি দিব, ডাইৰেক্ট আপোনালোকক ওলাই পৰিব এনেকৈ। অকণমান পাৰ্মিশ্যন খুজিব, এলাউ কৰি দিব, তাৰপিছত আৰু আপোনালোকে এইটো ইউজ কৰিব পাৰিব। আৰু আপোনালোকৰ খালি ডাটাটো অন ৰাখিব, ডাটাটো অন নাৰাখিলে প্ৰব্লেম হৈ যাব। চ' এতিয়া আজিৰ কাৰণে ইমানটোৱেই। তাকে যদি ভিডিঅ'টো ভাল লাগিলে দেন লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আৰু প্লিজ যদি ফেচবুকত আছে শ্বেয়াৰো কৰি দিব, যাতে আপুনিতো বাচি গ'ল পইচা 5,000 দিয়া বা বেলেগকো বাচি যাওক। ত' এতিয়াৰ কাৰণে বাই বাই।